অহাকালি 11 এপ্ৰিল অহাকালি হৈছে ঈদ সো আজি হৈছে ঈদ ডে আৰু হেল্ল' আসসালামু আলাইকুম নমস্কাৰ কি খবৰ সকলো আশা কৰোঁ আপোনালোকে ভালে আছে মই ভালে আছোঁ সো আজি হৈছে চাঁদ ৰাত মানে ঈদৰ আগদিনা আজি হৈছে 10 তাৰিখ মানে 10 এপ্ৰিল সো অহাকালি 11 এপ্ৰিল অহাকালি হৈছে ঈদ আৰু আজি হৈছে চাঁদ ৰাত মানে আজি জোন ওলাব ঈদৰ জোন ওলাব সো যেহেতু বতৰ ডাৱৰীয়া সো জোন দেখাৰ কোনো চান্সে নাই সো যিকে নহওক আৰু অলৰেডি 30 ডে ৰমজান চ্যালেঞ্জ কমপ্লিট হ'ল আৰু এয়া হৈছে ঈদ স্পেচিয়েল ব্লগ আৰু চাঁদ ৰাতৰ পৰাই মানে ঈদ স্পেচিয়েল ব্লগ ষ্টাৰ্ট কৰি দিলোঁ সো নেক্সট এতিয়া ফজৰ নামাজত আপোনালোকক লগ পাই আছোঁ তেতিয়াৰ পৰাই ব্লগ কণ্টিনিউ কৰিম মানে তাই ফজৰ নামাজৰ পৰাই ষ্টাৰ্ট হৈ যাব ঈদ ডে ব্লগ সো গোটেই দিনটো কি কৰোঁ নকৰোঁ সো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম সো আপোনাৰ ফাৰ্ষ্ট অফ অল হেপী ঈদ মুবাৰক এভৰিৱান সো আজি হৈছে ঈদ ডে আৰু অলৰেডি ফজৰ নামাজ পঢ়ি আহি ঘৰ পালোহি সো এতিয়া গা পা ধুই ৰেডি হৈ তাৰপিছত ঈদগাহলৈ যাম ঈদৰ নামাজ পঢ়িবৰ কাৰণে সো আজি হৈছে ঈদ উল ফিতৰ সো ইয়াৰ পিছতে ব্লগ কণ্টিনিউ কৰি আছোঁ গোটেই দিনটো কি কৰোঁ নকৰোঁ চব শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম সো আপোনালোকে সো ফাইনেলি ৰেডি হৈ গ'লোঁ ঈদৰ নামাজৰ কাৰণে এতিয়া ঈদগাহলৈ যাম আৰু সো তাৰপিছত তাতে যাই আপোনালোকক লগ পাই আছোঁ সো সো ফাইনেলি পাই গ'লোঁ ঈদগাহ ময়দান আৰু এয়া হৈছে আমাৰ ঈদগাহ ময়দানৰ পৰিৱেশ ভালেই লাগি আছে আৰু এয়া হৈছে ৰায়পুৰ আঞ্চলিক ঈদগাহ ময়দান ইয়াতে আজি আমাৰ ঈদৰ নামাজ পঢ়া হ'ব সো ইয়াতে আমি ঈদৰ নামাজ পঢ়িম সো আপোনালোকে থাকক আৰু চাই থাকক আশা কৰোঁ আপোনালোকৰ ভালে লাগিব সো নামাজৰ পিছতে দোৱাৰ কাৰণে অপেক্ষা কৰি আছোঁ কাৰণ আজি সমগ্ৰ পৃথিৱীৰ শান্তি সম্প্ৰীতিৰ কাৰণে দোৱা কৰা হ'ব আৰু দোৱাৰ পিছতে ঈদৰ ইজনে সিজনক ঈদৰ শুভেচ্ছা দিয়া হৈ আছে সো ইয়াৰ পিছতে ঘৰলৈ গুচি যায় অলপ মানে খোৱা লোৱা কৰি তাৰপিছত ভাবিছোঁ অলপ ইফাল সিফাল কৰিম সো বাকী আৰু কি কৰোঁ নকৰোঁ আপোনালোকে চাই থাকক আশা কৰোঁ আপোনালোকৰ ভালেই লাগিব সো ফাইনেলি ঈদৰ নামাজ পঢ়ি ঘৰ আহি পালোহি সো এতিয়া অলপ খোৱা লোৱা কৰি তাৰপিছত ৰেষ্ট লৈ অলপ ফুৰিবলৈ যাম সো আপোনালোকে থাকক আৰু চাই থাকক